এতিয়া মই ল'ৰাটোক স্কুলৰ পৰা আনিব যাম, গাড়ীটো নাযায়, বাইক নাযায়, তাক মই কোচত ধৰি আনিব লাগিব। এই অৱস্থা ৰাস্তাৰ কম অসুবিধা হৈছে নেকি ল'ৰা ছোৱালী স্কুল পঠিওৱা অনাটো? বহুতবাৰ জনোৱা হৈছে। তেওঁলোকে কেনেকুৱা পদক্ষেপ? আজিলৈকেতো একো হোৱাই নাই। আমি সৰুৰ পৰা ডাঙৰ হ'লো, আজিলৈকে আমাৰ এই ৰাস্তাটো নহ'ল। আৰু এইবাৰ লাষ্ট এবাৰ কৈ চাম, নহ'লে নিজে হেৰি কৰিব লাগিব আৰু ৰাস্তা বনাই ল'ব লাগিব। বৰ ৰিক্সত গৈছে দেই। আৰু ভাইটি লাহে লাহে যাবা দেই।